নমস্কাৰ আজি আলোচনা কৰিব বিচাৰিছোঁ অনুৰাধা শৰ্মা পূজাৰীৰ জনপ্ৰিয় কিতাপ কাঞ্চনৰ বিষয়ে। কাঞ্চন এক জিয়া চৰিত্ৰ। বিভিন্ন কাৰ্যালয়সমূহত তেনেকুৱা বহুতো কাঞ্চন এতিয়াও আছে যি এছাম শক্তিশালী উচ্চপদস্থ বিষয়াৰ স্বাৰ্থৰ প্ৰতি চিকাৰ হৈ পৰে। কাঞ্চনৰ জীৱন কাহিনীৰ শেষ নাই। কাঞ্চন জীয়াই আছে এতিয়াও এটি অফিচত। কাঞ্চনৰ দৰে সৰু বৰ ঘটনাৰে বহু নাৰী জীয়াই আছে চৰকাৰী বেচৰকাৰী অফিচত, ৰেস্তোৰাঁ, হোটেলত, ফুটপাথত। আধুনিক সভ্যতা আৰু আমোলাতন্ত্ৰত নতুন এক সংযোজন কাঞ্চনহঁত। সময়ৰ বুৰঞ্জীয়ে মানুহৰ সৈতে এইদৰে খেলা কৰি যাব নতুন নতুন পোচাকেৰে বেশভূষাৰে। কিতাপখনৰ মোৰ কেইটামান প্ৰিয় বাক্য হ'ল, মানুহে কয় মই নিৰাজী, আচলতে সমাজখন আৰু মানুহবোৰক মই ইমান নাঙঠভাৱে দেখিছোঁ যে মই কোৱা কথাবোৰ সভ্যতাৰ পোচাক পিন্ধা মানুহে শুনিবলৈ বেয়া পায়। ইমান সুন্দৰ বেলিটো আৰু সৌ দূৰৰ পাহাৰবোৰ, জানানে নদী বৰ ভাল পাওঁ। নদীখন ব্ৰহ্মপুত্ৰই হ'ব লাগিব তেনে কোনো কথা নাই, এটা জুৰি হ'লেও হ'ব, কিন্তু ৰৈ থকা পানী মোৰ ভাল নালাগে। পেটৰ ভোক যেতিয়া বাঢ়ি আহে, বুকুত এচপৰ আহিলে হেঁচা মাৰি ধৰে। ক্ষোভ অপমানত মানুহ হৈ জন্মৰ বাবে ধিক্কাৰ বজে। খাবলৈ পোৱা মানুহবোৰৰ ওপৰত প্ৰচণ্ড খং উঠে, ঈৰ্ষা হয়। বাকী দোকানীয়ে যেতিয়া অৱজ্ঞা কৰি তিৰস্কাৰ কৰে, তেতিয়া মনে মনে তাক হত্যা কৰিবলৈ মন যায়। তেতিয়া মানুহ হৈ থাকিবলৈ মন নাযায়। যিসকলে এতিয়াও কিতাপখন সংগ্ৰহ কৰা নাই তেওঁলোকে ডেছক্ৰিপশ্যনতে এমাজনৰ লিংকত গৈ কিতাপখন সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ।